নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল মনত ৰাখিব, চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, দাদা চাহেব ফাল্কে। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হ'ল দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, সৰোজিনী নাইডু। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল হ'ল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, এছিয়া মহাদেশ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম মহাদেশখন হ'ল এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হ'ল অষ্ট্ৰেলিয়া মহাদেশ। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। তো ভাৰতৰ সৰ্বপ্ৰথম নোবেল বঁটা বিজয়ী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ডিব্ৰুগড়। ডিব্ৰুগড় জিলাত অসমৰ সৰ্বাধিক চাহ বাগিচা আছে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, বোকাজানত। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ ৰাজধানী কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জয়পুৰ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ৰাজস্থানৰ ৰাজধানী হ'ল জয়পুৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।